হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো ভালে আছে আৰু মই ভালে আছোঁ। মোৰ অন্য এটি ভিডিঅ'লৈ সকলোকে স্বাগতম। আৰু মোৰ ছোৱালীজনী আজি সৰুকালি ভিডিঅ' কিছুমান আপোনালোকৰ ওচৰত আপলোড কৰিছোঁ দেই। যদি ভিডিঅ'টো চাই ভাল পায়, লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। মোৰ ছোৱালীজনী সৰু থাকোঁতে দেখিছেনে ইমানেই বেলুনৰ পাগল আছিলে, এতিয়াও বেলুনেৰে পাগল। সৰুৰ পৰাই তাইক বেলুন লাগে। মই চাগে তাই পেৰত থাকোঁতে চাগে মই একদম বেলুন দি খেলি আছিলোঁ নেকি, এনেকুৱা মোৰ ভাৱ হয় দেই। কিন্তু মইতো খেলা নাই, তো তাইক সৰুৰ পৰাই বেলুন লাগে, ইমানেই বেলুনৰ চখ। আৰু কান্দি আছে দেখিছেনে, আলহী আহিছিলে, আলহীৰ লগত খেলি আছে তাই। সৰু কালৰ ভিডিঅ' দেই, মানে বহুত দিনৰ ভিডিঅ' হয়তো। মই আজি মোবাইলটো খুচাই থাকোঁতে পালোঁ। এইবিলাক ভিডিঅ' মই অলৰেডি ফেচবুকত আপলোড কৰিছিলোঁ। আগতে ফেচবুকত মই বেছি কাম কৰিছিলোঁ মানে ইউটিউবতকৈ। এতিয়া মানে ইউটিউবত অলপমান আৰু ফেচবুকত সমানেই দুটাতে কাম কৰিবলগীয়া মই চেষ্টা কৰোঁ আৰু কৰিবলৈ। আৰু ইমান মৰম দিছে আপোনালোকে, তাৰ বাবে সকলোকে ধন্যবাদ। আৰু এনেকৈ আগুৱাই লৈ যাওক, ছোৱালীজনীকো আগুৱাই লৈ যাওক, তাৰ কাৰণে আপোনালোকৰ ওচৰত কৃতজ্ঞতা। ভিডিঅ' কৰিব দিম, হাঁহিব দিয়াচোন। বেবি বেবি হার ফটো আছে, ভিডিও আছে। কেমেৰা কলতে নাহায়, এইটো বেয়া স্বভাৱ। আগতে নাহায়, ভিডিঅ' কলত টাইমতে নাহায়, মই কলো নাহায়। তাই গম পাই ভিডিঅ' হোৱাটছআপ ফেচবুকত দিব, মই কৈ দিম। সেইকাৰণে ভাবিছোঁ নাহায়। এতিয়া যিমান কচিছ কৰোঁতে ভিডিঅ' কলে নাহায়, ইমানো কৰে যথেষ্ট পৰিশ্ৰম কৰিছে। আঢ়ৈ মাহৰ চলি কোলাত লৈ শ্বপিং কৰিবলৈ গৈছিল দুৰ্গা পূজাত। মোৰ ছোৱালীজনীয়ে যেতিয়া জন্ম হৈছিলে আগষ্ট মাহত, তাৰপিছত দুৰ্গা পূজা আহি গ'ল। তাইৰ এতিয়া আঢ়ৈ মাহ আছে, আঢ়ৈ মাহ হোৱাই নাছিলে কমপ্লিট। তেতিয়া আমি শ্বপিং কৰিবলৈ গৈছিলোঁ আৰু দুৰ্গা পূজা বহুত ঘূৰিছোঁ দেই ছোৱালীজনীক লৈ। ৰাতিলৈ ঘূৰিছোঁ, সেইকাৰণে তাৰ চাগে এইটো অভ্যাস থাকি গৈছে ফুৰিব যোৱা। সদায় ফুৰিবলৈ যাব লাগে। এইটো আপোনাৰ কলকাতা বজাৰ চাগে আছে, নামটো মই পাহৰি গ'লোঁ ভালকৈ, আৰু ভিডিঅ'টোৰ নামটো ভালকৈ অহা নাছিলে। শিলপুখুৰীত খুলিছে নতুনকৈ, তেতিয়া তাতে আমি শ্বপিং কৰিবলৈ গৈছিলোঁ। আগৰ কথা গ'ল, এতিয়া বৰ্তমানৰ এইটো মোৰ ভিডিঅ' চাই লওক। শাৰী পিন্ধিছোঁ, শ্বুট অলপ কৰি আছোঁ, ভিডিঅ' ফটো কৰিবলৈ বাহিৰত ওলাই আহিছোঁ দেই ঘৰৰ পৰা মানে। আৰু ভাগৰ লাগিলে কৰি লৈ কিনে আকৌ ঘৰত সোমাই গ'লোঁ। ঘৰত সোমাই কিবা গান গাই আছোঁ, কি গান গাইছোঁ মই নিজেও ধৰিব পাৰে, সেইকাৰণে ভইচ কৰি কৰোঁ দেই। চ' বাই বাই আজিৰ কাৰণে সকলোকে।